পলিটিক্সে কৰিছে নে কি কৰিব বিচাৰে নে কি কৰিব বিচাৰে যিসকল বৰ্তমান কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টৰ পৰা আদি কৰি মিডিয়াত যিসকল ওলায় এক্স ৰিপ্ৰেজেণ্টেটিভ কাউন্সিলৰ বা বিধানসভাৰ এক্স ৰিপ্ৰেজেণ্টেটিভ কংগ্ৰেছ দলৰ আছে তেওঁলোকে সদায় বিজেপিৰ বিৰুদ্ধে মানে নানা অভিযোগ আনে দেখিছোঁ যোৱাকালিও কৰিছে কৰিয়ে আছে হাঁহি উঠে পলিটিক্সে কৰিছে নে কি কৰিছে তেওঁলোকে জানে কিন্তু তাৰ পৰা মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে বিজেপি দলত নিজেই থাকোঁতে নিজেই যেতিয়া বিজেপি দলত ক্ষমতাত থাকোঁতে বিজেপিত আছিলে এতিয়া ক্ষমতা নাথাকিল বিজেপিৰ পৰা আঁতৰি গ'ল কংগ্ৰেছ দলত যোগদান কৰি এতিয়া বিজেপি দলৰ চৰকাৰ বিজেপি দলৰ নেতা আৰু বিজেপি দলৰ বিৰুদ্ধে মানে দিনক দিনে মাত মাতি আহিছে এইটো অকল নিজৰ ব্যক্তিগত স্বাৰ্থ বৃদ্ধিৰ কাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ আৰু তেওঁলোকে কৈছে যে এই কি 10 crore পাৰ MSC কনষ্টিটুৱেঞ্চি যিটো স্পৰ্টছ কমপ্লেক্স বনোৱাৰ ক্ষেত্ৰত এখেতে ক'লে ইংলেণ্ড ডাঙৰীয়াও জগত সিং ডাঙৰীয়াও সেই সময়ত EM আছিলে সৰুপথাৰ সমষ্টিত তেওঁৰ মতে হৈছিলে কোন কণ্ট্ৰেক্টৰ তেওঁৱে জানিব তেওঁ সেইজনক ধৰি লওক গতিকে প্ৰথমতে আমি জগত সিং ডাঙৰীয়াকে ধৰিব লাগিব যদি ইনকুৱাৰী কৰিবলগীয়া হৈ যায় তাত প্ৰথম কৰিব লাগে সেইটো প্ৰথম কথাটো আৰু যিটো পৰিয়াল কেন্দ্ৰিক অপৰচুনিটিৰ যিটো ৰাজনৈতিক সুবিধা লাভালাভৰ কাৰণে ঠিকা টুকুলিৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি যদি কৰিছে কংগ্ৰেছৰ সমানে কোনো দলেও কৰা নাই মই কংগ্ৰেছ দলত আছিলোঁ 25টামান বছৰ মই কাম কৰি আছোঁ মই জানো তেওঁলোকে নিশিকোৱাই ভাল কাৰাপশ্যন কি বস্তু কংগ্ৰেছ কি বস্তু মই ভালকৈ জানো আজি 6 বছৰ হ'ল মই বিজেপি দলত কাম কৰা তাৰ মোৰ অন্তৰটো বুজি পাওঁ কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্যটো তাত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰ বাহিৰে একো নাই উদাহৰণ হিচাপে বহুত ক'ব পাৰোঁ বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ একদম লণ্ডনৰ পৰা চিধা আহি নেকি MP হৈ গ'ল কিহৰ কাৰণে হ'ল তৰুণ গগৈ পুত্ৰ হোৱাৰ কাৰণে ৰাহুল গান্ধী যদি তাৰ যদি মানে কোনো গুণেই নাই প্ৰধানমন্ত্ৰী হোৱা তাক প্ৰধানমন্ত্ৰী বনাবলৈ আজি 60 বছৰ হওঁ এতিয়াও জুৱাৰাজ হৈছে ডেকা ল'ৰা বুলি চবেই কয় কিহৰ কাৰণে হৈছে গান্ধী পৰিয়াল হোৱাৰ তাতে এইখিনি সুবিধা পাইছে ঠিক তেনেকৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া অপজিশ্যন লিডাৰ আছাম এছেম্বলি কংগ্ৰেছৰ তেওঁৰ দেউতাক চিফ মিনিষ্টাৰ আছিলে তাৰ সুবাদতে লিডাৰ হৈছে তেনেকুৱা বহুত আছে ৰিপুণ বৰা ডাঙৰীয়া যেতিয়া মন্ত্ৰী হৈ থাকোঁতে যেতিয়া কিবা কাৰণত জেল যাব লগা হৈছিল নিজে যিটো এছেম্বলিত নাথাকিব নিজৰ ঘৈণীয়েকক MLA বনাইছে এইটো কংগ্ৰেছ নহয় নেকি বিজেপি দলত তেনেকুৱা উদাহৰণ আছে দেখাওক নাই এইটোতো হ'ল মানে পাৰ্টিৰ টিকেট দিয়াৰ পৰা আদি কৰি কাৰ্বি আংলঙতো বহুত আছে মই নকওঁ নাম ঢেৰ আছে আৰু ঠিক তেনেকৈ ঠিকা ঠুকুলি দিয়াৰ পৰা আদি কৰি যদি বিজেপি চৰকাৰ অহাৰ আগত কাউন্সিলত কংগ্ৰেছৰ 15টা বছৰ শাসনৰ আমোলত যদি গোটেই ঠিকা ঠুকুলি দিয়া পে'মেণ্ট দিয়া তাৰ যদি লিষ্ট যদি আমি উলিয়াওঁ সেই কংগ্ৰেছৰ পৰিয়ালৰ যিটো নেতাসকলৰ পৰিয়ালৰ মানুহৰ বাৰীটো কাৰোতো হোৱা নাই মইতো আছিলোঁ তাত মোৰতো নাই সেইটো গতিকে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি বিজেপিয়ে কৰিছে নে কংগ্ৰেছে কৰিছে এইবোৰ বহুত উদাহৰণ আছে আজি তুলিৰাম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম মহাং ছাৰে সকলো দিশতে তেওঁলোক মানে এটা আদৰ্শ দেখুৱাইছে খেলিব লাগে খেলা ধূলা কৰিব লাগে সেইটো দেখুৱাইছে নিজেও খেতি কৰিব লাগে সেইটো ফাৰ্ম খুলি দেখুৱাইছে আকৌ নিজেও মানে ডাঙৰ ফাৰ্ম খুলি কাম কৰিব লাগে সেইটোও কৰি দেখুৱাইছে আৰু নতুন মডেল অফ পলিটিক্স সেইটোও দেখুৱাইছে যিসকলে অভিযোগ আনিছে তেওঁলোকেতো সেই অল্ড মডেল পলিটিক্স কৰিব বিচাৰি আছে খালি লোকৰ বদনাম গাই কি জানি ইলেকশ্যনত জিকিব পাৰে নেকি সেইটো আশাতে তেওঁলোকে বহি আছে এখেতসকলে অলৰেডি ক'লেতো যে ডাঙৰ মেল মিটিং কৰি দেখাওকচোন পৰা নাই যদি ইমান যদি ভাল হৈছে কংগ্ৰেছৰ তেতিয়াহ'লে প্ৰত্যেক দিনে বিজেপি দলত কংগ্ৰেছৰ মেক্সিমাম লগতে APSRC তেওঁলোকৰ মানে সেই কনষ্টিটুৱেঞ্চি লেভেলৰ লিডাৰ আৰু ৱৰ্কাৰসকলে কিয় বিজেপিত জইন কৰি আছে যদি বিজেপি ইমান বেয়া ভাল দলত যোগদান কৰিবই মানে আৰু ভাল কাম যোনে কৰিব তাৰ ওপৰত ঢেৰ তেনেকুৱা অভিযোগ আহি থাকিব সেইটো আমি কেৰেপ নকৰোঁ বিজেপি দলে কাকো ভয় নকৰে বিজেপি লিডাৰে কাকো ভয় নকৰে কাৰণ আমাৰ নীতি আৰু আদৰ্শটো হ'ল সবকা সাথ সবকা বিকাশ ইয়াত যিবোৰ আমি হিতাধিকাৰী দিছোঁ চৰকাৰৰ আঁচনি মানে বেনিফিচিয়াৰী আপুনিও লিয়াকচোন কোন মুছলিমে পোৱা নাই কোন খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে পোৱা নাই সকলোৱে পাইছে যোনে ডিজাৰ্ভ কৰিব সিয়ে পাব টেণ্ডাৰে জমা দিয়া নাই জগত সিং আৰু ৰতন কেনেকৈ ঠিকা পাব আমিতো নোৱাৰোঁ আমি বিজেপি দলৰ আমিয়ে পোৱা নাই আৰু বিজেপি কাৰ্যকৰ্তাই নিজে ঠিকা পাব লাগে নিজে সদায় পইচা পাব লাগে সেইটো আমি কেতিয়াও নাভাবোঁ আৰু আমাৰ প্ৰথম চিন্তাটো হ'ল দেশ আগত
নেশ্যন ফাৰ্ষ্ট দেশ গঢ়াটো হ'ল কাৰণ আমাৰ দেশ যদি নাথাকে অসমো নাথাকে অসম নাথাকিলে কাৰ্বি আংলং নাথাকে আৰু কাৰ্বি আংলং যদি নাথাকে আমি কাৰ্বি জনগোষ্ঠী বুলি নহয় কোনো নাথাকে গতিকে নিজৰ অস্তিত্বটো বজাই ৰাখিবলৈ হ'লে আমাৰ দেশটো প্ৰথমতে ছেফ হ'ব লাগিব এতিয়া তেওঁলোকে ভালহে পাব লাগে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই বিশ্বজুৰি সকলো দেশে এতিয়া ভাৰতে কি কয় চাই আছে এতিয়া ইৰাণৰ মই যোৱাকালিৰ পৰা ৰাতিও চাইছোঁ ভিডিঅ' ক্লিপ নিউজৰ দেখিছোঁ যে যিসকল মুছলিম বিদেশত নাগৰিকত্ব লৈছিলে এতিয়া তাৰ যেতিয়া মানে বেলেগ বেলেগ পৰিস্থিতি আহি গ'ল থাকিবলৈ উপায় নোহোৱা হৈ গ'ল তেতিয়া ঘূৰি আহিছে মোদী চৰকাৰে ইয়াৰ পৰা এৰোপ্লেন পঠিয়াই বিনা পইচা তেওঁলোকে একো পইচা খৰচ কৰিবলগীয়া হোৱা নাই ছেফলি ইয়াত লৈ আহিছে আৰু সকলোৱে বিজেপিৰ গুণ গাইছে যিসকলে আজি কেইবছৰ আগত বিজেপি দলৰ নেতা প্ৰধানমন্ত্ৰী হোম মিনিষ্টাৰ তাৰপিছত চিফ মিনিষ্টাৰ আমাৰ CM ডাঙৰীয়াৰ বিৰুদ্ধে নানা ধৰণৰ বেয়া বেয়া কথা কৈছিলে আজি ডেইলিটো জইনে কৰি আছে সেয়া গতিকে তেওঁলোকে শিকিব লাগে যে কেৱল বিজেপি চৰকাৰ আৰু বিজেপি লিডাৰৰ বিৰুদ্ধে নানা অভিযোগ আনি পেলাই যি ইলেকশ্যন জিকিব বুলি ভবাটো এইটো অলিক সপোন এইটো কল্পনাও কৰিব নাপায় আৰু কল্পনা কৰি থাকক এইটো তেওঁলোকৰ অধিকাৰ আছে কল্পনা কৰাটো যে হ'ব পাৰিম নেকি সপোনতে তেওঁলোকে CM হওকচোন বা MLA হওকচোন বহু বছৰলৈকে অনাগত ভালেমান বছৰলৈকে নাথাকে কাৰণ ইয়াত কাৰ্বি আংলঙত ASDC 15টা বছৰ মাজত সোমাই গৈছিল 89ৰ পৰা তাৰ আগতো কংগ্ৰেছ আকৌ ASDCৰ পিছতো মাজত কংগ্ৰেছ 15 বছৰ এই সকলো কংগ্ৰেছৰ পিৰিয়ডখিনি যদি চায় তেনেহ'লে কাৰ্বি আংলঙত এই ফৰেষ্টত যে ঢেৰ ঘৰ হৈ গ'ল এই নাগালেণ্ড বৰ্ডাৰৰ ফালকে দিলাল ওচৰলৈকে মাজতে এইটো কিবা নগাঁৱলৈ ঘৰ বনাবৰ সাহস কৰিছিলে কিহৰ কাৰণে হ'ব পাৰে ঠিক তেনেকৈ সেই সময়ত লাংকাইজান ছাইডৰ পৰা আদি কৰি সেইফালে দুটুকুৰি খান বস্তি এইবোৰতো বিজেপিৰ শাসনৰ আমোলততো হোৱা নাছিলে কংগ্ৰেছৰ সময়তহে এইবোৰ ঢেৰ কলনি মানে ইলিগেল যিসকল এনক্ৰচমেণ্ট কৰি পেলাই তেওঁলোকক বহুৱাইছিলে ইলেকশ্যনৰ মানে ভোট বেংক বনাই পেলাই সেই চাফাটো কোনে কৰিছে আজি তুলিৰাম ৰহন ছাৰৰ নেতৃত্বতহে কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত কোনে কৰিছিলে সাহসটো কাৰো নাছিলে সাহস গোটোৱা নহয় কংগ্ৰেছে কিন্তু আৰু বহুৱাবহে বিচাৰিছে ক'ব নাপায় বহুত কথা ক'লেতো তেওঁলোকে আৰু এইবোৰ মানে আগৰ কথা উলিয়ালে ভয়ো খাব কাৰণ কেঁচু খান্দিলে সাপ ওলাব কংগ্ৰেছৰ লিডাৰসকলে সেইটো মনত ৰখাটো ভাল এটাই এটাকৈ আমি উলিয়াম মানে নেকেট কৰিম তেওঁলোকৰ কেৰেক্টাৰটো আমি ইলেকশ্যনটো আহি লওক ইলেকশ্যন আহিলে আমি কোন কংগ্ৰেছৰ লিডাৰে কি কয় আমিও চাই ল'ম কিন্তু কাজিয়া নহয় আমি যুক্তি দি কথা ক'ম কাৰণ বিজেপি কাৰ্যকৰ্তাই কোনোদিন কাৰো লগত কাজিয়াও নকৰোঁ আমি আৰু আমি সাম্প্ৰদায়িক কথা নকওঁ আমি ছেকুলাৰিজম মানুহ কিন্তু আমাৰ ছেকুলাৰিজমটো কংগ্ৰেছৰ নিচিনা ভুৱা নহয় সেইটো আমি সময়ত ক'ম আজি সেইখিনি কথা ক'বলৈও মানে উপযুক্ত মানে প্লেটফৰ্মো নহয় এইটো আমি কাৰণ কেৱল কংগ্ৰেছৰ লিডাৰ বিদা সিং MP ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰতনজ্যোতি ডাঙৰীয়া আৰু এই কি বুলি কয় জগতসিং ডাঙৰীয়া তেওঁলোকৰ কথাৰ উত্তৰ দিবলৈহে আপোনালোকক মাতি আনিছোঁ আপোনালোকে সহযোগ কৰিছে বাবে ধন্যবাদ থাকিল